যি সময়ত বলিউডত এটা গান ৰিলিজ দিয়া নহয় অটে অটে ইন নোহোৱাকৈ সেই সময়ত তেওঁক খ্যাতি দিয়া হ'ল দ্য হামিং কিং অফ দ্য ৱৰ্ল্ড বুলি। তেওঁ আছিল দ্য ভইচ অফ আছাম। তেওঁ যেন আছিল অসমৰ কাৰণে পালছ। যেনেকৈ পালছ নহ'লে মানুহৰ মৃত্যু হৈ যায়, তেওঁৰ মৃত্যুত যেন গোটেই অসমখন মৰহি গৈছে। তেওঁ আছিল সেইজন ব্যক্তি যিয়ে আছামিক ফ'ক মিউজিকক ইণ্টাৰনেশ্যনেল লেভেলত পৰিচয় কৰাই দিছিল। তেওঁ আন কোনেও নহয়, তেওঁ হ'ল জুবিন গাৰ্গ। আহকচোন এই ভিডিঅ'ত আমি জানো জুবিন গাৰ্গৰ জীৱনীৰ বিষয়ে, তেওঁৰ মিউজিকৰ বিষয়ে আৰু তেওঁৰ ট্ৰেজিক ডেথৰ বিষয়ে। নমস্কাৰ সকললৈ। জুবিন গাৰ্গ জন্ম হৈছিল জুবিন বৰঠাকুৰ হিচাপে 18 নৱেম্বৰ 1972 চনত মেঘালয়ৰ তুৰাত। তেওঁৰ দেউতাৰ নাম হ'ল মোহিনী মোহন বৰঠাকুৰ, যিয়ে বাই প্ৰফেশ্যন এজন মেজিষ্ট্ৰেট আছিল, কিন্তু বাই চইচ তেখেত আছিল এজন কবি আৰু লিৰিচিষ্ট। আৰু তেওঁ কবিতা লিৰিক্স লিখিছিল এটা পেট নেমৰ আণ্ডাৰত, আৰু সেই নামটো আছিল কপিল বৰঠাকুৰ। তেওঁৰ মাকৰ নাম আছিল ইলি বৰঠাকুৰ, যিয়ে নিজে এজনী ছিংগাৰ আছিল। তেওঁৰ দুজনী ছিষ্টাৰ আছিল, তাৰে মাজৰ এজনী আছিল জনকী বৰঠাকুৰ আৰু এজন আছিল পালমে বৰঠাকুৰ। জনকী বৰঠাকুৰ নিজেই এজনী ছিংগাৰ আছিল আৰু এক্ট্ৰেছ আছিল, যিয়ে 2002 চনত ট্ৰেজিকেলি এটা কাৰ এক্সিডেণ্টত মৃত্যু ঘটে, যেতিয়া তেওঁ শোণিতপুৰ ডিষ্ট্ৰিক্টত এটা ষ্টেজ শ্ব'ৰ কাৰণে ট্ৰেভেল কৰি আছিল। জুবিন গাৰ্গৰ নাম জন্মতে জুবিন বৰঠাকুৰ আছিল, কিন্তু তেওঁৰ মামাহঁতৰ টাইটেল আছিল গাৰ্গ বুলি, আৰু সেইকাৰণে তেওঁৰ মাৰ ফালৰ ৰিলেটিভছক সন্মান জনোৱাৰ কাৰণে তেওঁ সেই গাৰ্গ টাইটেলটো এডপ্ট কৰিছিল পিছতহে। জুবিন গাৰ্গ প্ৰায় 3-4 বছৰ বয়সত গান গোৱা আৰম্ভ কৰিছিল তেওঁৰ মাকৰ ইনফ্লুৱেঞ্চত। তেওঁ পণ্ডিত ৰবীন বেনাৰ্জীৰ তলত 11 বছৰ ধৰি তবলা বজোৱা শিকিছিল, আৰু এই মানুহজনেই জুবিন গাৰ্গৰ যি এক্সট্ৰা অৰ্ডিনেৰী টেলেণ্ট সেইটো চিনি পাইছিল। জুবিন গাৰ্গ আছিল এনেকুৱা এজন ব্যক্তি যিয়ে মাল্টি ইনষ্ট্ৰুমেণ্ট বজাব পাৰিছিল আৰু বহুতকেইটা ইনষ্ট্ৰুমেণ্টত তেওঁ মাষ্টাৰ্ড কৰিছিল, যেনেকৈ ভায়লিন, তবলা, গীটাৰ ইত্যাদি। জুবিন গাৰ্গে মেট্ৰিক পাছ কৰিছিল তামোলপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা, আৰু তেওঁৰ হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন হৈছিল কৰিমগঞ্জ কলেজৰ পৰা। গ্ৰেজুৱেশ্যনৰ কাৰণে তেওঁ BSCত এডমিশ্যন লৈছিল বি বৰুৱা কলেজত, কিন্তু সেইটো কমপ্লিট নহ'ল, কাৰণ বি বৰুৱা কলেজত গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ আগতে মিউজিকে মাতিছিল, আৰু মিউজিকৰ মাতত হাৰ পাই তেওঁ গ্ৰেজুৱেশ্যনটো ড্ৰপ আউট কৰি দিছিল। তেওঁক 17 মে 2024ত ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়া, যাক আমি USTM বুলি কওঁ, USTMে ডক্টৰ অফ লিটাৰেচাৰ নামৰ এটা ডিগ্ৰী দি সন্মান জনাইছিল। সেইকাৰণে আমি জুবিন গাৰ্গক ডক্টৰ জুবিন গাৰ্গ বুলিও কওঁ। তেওঁৰ প্ৰথমখন এলবাম অনামিকা ৰিলিজ হৈছিল 1992ত, যিয়ে তেওঁক ৰাতাৰাতি এজন ষ্টাৰ হিচাপে পৰিচয় কৰাই দিছিল। আৰু সেই বছৰটোতে 1992তে জুবিন গাৰ্গক গ'ল্ড মেডেলেদি সন্মান জনোৱা হৈছিল, কাৰণ তেওঁ আছিল দ্য বেষ্ট ৱেষ্টাৰ্ণ ছ'ল' পাৰফৰ্মাৰ। জুবিন গাৰ্গে 40টা ভাষাত 38,000তকৈ অধিক গান গাইছিল। খালি তাকেই নহয়, জুবিন গাৰ্গ আছিল এজন কম্প'জাৰ, লিৰিচিষ্ট, ফিল্ম মেকাৰ, এক্টৰ আৰু ইনষ্ট্ৰুমেণ্টেলিষ্ট। 2006 চনত বলিউডৰ মুভি গেংষ্টাৰত তেওঁৰ গান আহিছিল য়া আলি, যিয়ে তেওঁক ৰাতাৰাতি নেশ্যনেল লেভেলত এজন ষ্টাৰ বনাই দিছিল। তেওঁৰ টেলেণ্ট আছিল যে তেওঁ বহুতকেইটা ভাষাতে গান গাইছিল। বিভিন্ন ভাষাত গান গোৱা কাৰণেই তেওঁক চব ভাষাৰ মানুহে চিনি পাইছিল, আৰু সেইকাৰণে তেওঁ আছিল ভাৰ্চেটাইল। তেওঁ 2002 চনত গৰিমা শইকীয়া গাৰ্গ, যি আছিল এজন ফেশ্বন ডিজাইনাৰ, তেওঁক বিয়া পাতিছিল, আৰু তেওঁৰ লাইফৰ ফিলচফি আছিল, যিটো তেওঁ সদায় ষ্টেজত কৈ ফুৰিছে, যে তেওঁৰ কোনো জাতি নাই, তেওঁৰ কোনো ধৰ্ম নাই, তেওঁৰ কোনো ভগৱান নাই, তেওঁ মুক্ত। জুবিন গাৰ্গ খালি এজন ছিংগাৰে নাছিল, তেওঁ আছিল অসমৰ কাৰণে এজন ফিন'মেনন। এই মহান ব্যক্তিৰ 19 ছেপ্টেম্বৰ 2025 চনত মৃত্যু ঘটে ছিংগাপুৰত, আৰু তেওঁৰ মৃত্যু এটা এনেকুৱা ৰেকৰ্ড কৰি থৈ গ'ল যে লিমকা বুক অফ ৰেকৰ্ডৰ মতে তেওঁৰ মৃত্যুত পৃথিৱীৰ 4th লাৰ্জেষ্ট গেডাৰিং হৈছিল। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। আজিৰ কাৰণে এইখিনি। আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰক, নিজৰ বন্ধুৰ লগত শ্বেয়াৰ কৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ।